ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক দশম শ্ৰেণীৰ বাস্তৱ সংখ্যাৰ কেইটামান MCQ লৈ আহিছোঁ চোৱা প্ৰথম প্ৰশ্নটো হ'ল তলৰ কোনটো পৰিমেয় সংখ্যা অপচন দিয়া আছে A দিয়া আছে 0.0440040 B 22/7 C 1.3245 D পাই আৰু উত্তৰটো হ'ব 22/7 পাছৰ প্ৰশ্নটো হ'ল তলৰ কোনটো অপৰিমেয় সংখ্যা এতিয়া চোৱা A 3 + 2√5 B 5.723 C 2√9 D 4.555 উত্তৰটো হ'ব A ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল PQ সহমৌলিক হ'লে সিহঁতৰ গসাগু হ'ব A1 BPQ CP DQ এতিয়া উত্তৰটো হ'ব সহমৌলিক সংখ্যাৰ সদায় গসাগু মনত ৰাখিবা 1 এইবাৰ প্ৰশ্নটো হ'ল আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাৰ লসাগু হ'ল A2 B8 C4 D6 এতিয়া উত্তৰটো হ'ব C4 ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল কিউ যিকোনো অখণ্ড সংখ্যা হ'লে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই A twice q plus 1 আৰ্হি B twice q আৰ্হি C twice q plus 2 আৰ্হি D twice q plus 4 আৰ্হি উত্তৰটো হ'ব A twice q plus 1 আৰ্হি ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল 96 আৰু 404 গসাগু 4 হ'লে লসাগু হ'ব অপচন A 404 B 96 C4 D 9696 তোমালোকে লসাগু পূৰণ গসাগু সংখ্যা দুটাৰ পূৰণফলক সূত্ৰটো প্ৰয়োগ কৰিবা সংখ্যা দুটাৰ পূৰণফলক যদি তোমালোকে গসাগু হৰণ কৰা উত্তৰ পাবা লসাগু 9696 ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল এনে এটা স্বাভাৱিক সংখ্যা হ'লে তেন্তে তলৰ কোনটো শূন্য অংকৰে সমাপ্ত হ'ব তোমালোকে চোৱা অপচন A দিয়া আছে 3 into 2 whole to the power n B 4 into 3 whole to the power n C 2 into 5 whole to the power n আৰু D 6 into 2 whole to the power n উত্তৰটো হ'ব 2 into 5 whole to the power ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে A = BQ plus R ক্ষেত্ৰত তলৰ কোনটো চৰ্ত মানিব লাগিব A R less than B R equal to B R greater than B R equal to 0 এতিয়া উত্তৰটো হ'ব R less than B ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল n² - 1 8ৰে বিভাজিত হ'ব যদি n এটা অপচন A অখণ্ড সংখ্যা B স্বাভাৱিক সংখ্যা C অযুগ্ম অখণ্ড সংখ্যা D যুগ্ম অখণ্ড সংখ্যা উত্তৰটো হ'ব তোমালোকে nৰ জেগাত সংখ্যাবোৰ বহাই চালে গম পাবা উত্তৰটো হ'ব C = অযুগ্ম অখণ্ড সংখ্যা এতিয়া শেষৰটো প্ৰশ্ন হ'ল 13/125 দশমিক বিস্তৃতি হ'ল অপচন দিয়া আছে চোৱা A তোমালোকক দিয়া আছে 0.013 B 1.04 C 10.4 আৰু D দিয়া আছে তোমালোকক 0.104 তোমালোকে অংকটো সহজে কৰিব পাৰিবা এতিয়া উত্তৰটো হ'ব D 0.104 তোমালোকক আজি মই যিটো পাঠ দিলোঁ এই পাঠটো হ'ল তোমালোকে গম পাইছা দশম শ্ৰেণীৰ দ্বিতীয় পাঠ বাস্তৱ সংখ্যাৰ তোমালোকক কেইটামান 10টা MCQ তোমালোকক দিলোঁ তোমালোকে এই MCQ কেইটা নিজে নিজে কৰি উত্তৰবিলাক মই দিয়া মতে হৈছে নাই মিলাই চাবা তোমালোকে দশম শ্ৰেণীৰ এনেধৰণে সকলোবিলাক পাঠৰ যিবিলাক পাঠৰ MCQ আহে তোমালোকে উত্তৰবোৰ পাই থাকিবৰ কাৰণে মেথছ ক্লাছ বাই ধ্ৰুৱ ছাবস্ক্ৰাইব কৰিবা তেতিয়া তোমালোকে সকলোবিলাক MCQ পাই থাকিবা ধন্যবাদ